ৰাইজ গুড মৰ্নিং। আৰু এতিয়া আজি হৈছে মানে কি মহাশিৱৰাত্ৰি। সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এতিয়া ওলাই ৰেডি, পূৰা মন্দিৰত যাবলৈ ৰেডি। এতিয়া গৈ আছোঁ মন্দিৰত, মা মাতি আছে ৰ'ব। কওক ৰাইজ, মন্দিৰত যাবলৈ ওলাইছোঁ আৰু না, কোনটো মন্দিৰত যাওঁ আপোনালোকে চাব। সকলোৱে ৰেডি। এতিয়া মই মানে এয়া আমাৰ মানিক ভাই যাব, দুইজনে যাম মন্দিৰত। কোনটো মন্দিৰত যাওঁ গাইজ নিশ্চয় চাব। এতিয়ালৈ ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো অলপমানো ভাল লাগি আছে গাইজ, লাইক এটা কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া আমি গৈ থাকোঁ। হৰ হৰ মহাদেৱ। আপোনালোকে কোনটো মন্দিৰত যায় নিশ্চয় কমেণ্ট কৰি জনাব গাইজ। এইটো ভিডিঅ' আপোনালোকে সন্ধিয়ামান পাই যাব নিশ্চয়। আৰু কি কৰোঁ দিনটোত সকলো চাব না গাইজ। আমি গৈ থাকোঁ মন্দিৰত। গাইজ গৈ আছোঁ এতিয়া আমি মন্দিৰত। কোনটো মন্দিৰ যাম মানে আপোনালোকক পিছত ক'ম, আৰু আপোনালোকক দেখুৱাম। এতিয়া ৰাস্তাত কিমান আৱাজ আহি আছে মই গম পোৱা নাই গাইজ। অলপ প্ৰাকৃতিক পৰিৱেশ মানে মামাক এটা কথা ক'বলৈ গৈ আছোঁ। এইটো ৰাস্তাটো বনাই পেলাই বহুত ভাল কাম কৰিছে, কিন্তু আমাৰ গাড়ী বহুত স্পীড দৌৰি আছে গাইজ। বহুত ভাল লাগছে ৰাস্তাটো। আপোনালোকে আহিব মন্দিৰটোত, কৈ দিম মন্দিৰটো মানে ক'ত আছে কৈ দিম। আপোনালোকে আহিব, ৰাস্তাটো চাব, ৰাস্তাটো অনলি চাব, বেলেগ নাচাব, ছোৱালী নাচাব। পিছফালে চাই আছে, সেইকাৰণে কথাটো কৈ দিলোঁ গাইজ। অলপ ৰাস্তাটো চাওক। এতিয়া চালে ৰাস্তাটো, এতিয়া আপোনালোকে ডাইৰেক্ট মন্দিৰত দেখা পাব আৰু গাইজ। মন্দিৰত মন্দিৰ আহি পালোঁ। কৃষ্ণ হৰ হৰ মহাদেৱ। সোমাই দি। আমি এতিয়া গাড়ীখন থৈ লওঁ, তাৰপিছত অলপ মন্দিৰত দেখুৱাই আছোঁ আপোনালোকক। আমি মন্দিৰটোত এতিয়া প্ৰৱেশ কৰিম। এতিয়া মানে অলপ মন্দিৰটোত প্ৰৱেশ কৰিছোঁ। এতিয়া মন্দিৰটো চাব পাৰে আপোনালোকে। ৰাতিপুৱা টাইমত ইমান ভিৰ নাই গাইজ। মন্দিৰটো চাওক, ভিতৰত মানুহ আছে। আমাৰ মানিক ভাই ভিতৰত যাবি না, অলপ দেখুৱাই আছোঁ এনেকৈ পূজা চূজা কৰি অলপ বাহিৰত ওলাই আহিলোঁ। বাহিৰত ওলাই আহি আমাৰ মিস্ত্ৰী পালোঁ। মিস্ত্ৰী এতিয়া আহিছে ঘৰৰ পৰিয়ালৰ লগত, মানে অলপ পূজা চূজা কৰিব। আমি পূজা চূজা কৰিলোঁ। অলপ চাওঁ, অলপ মানে টাইম পাছ কৰোঁ। ইয়াতে অলপ ভোলে বাবাৰ ওচৰত আহিছোঁ যেতিয়া অলপ টাইম পাছ কৰি যাওঁ। টাইম পাছ মানে অলপ খাই লওঁ কি আছে গাইজ। আৰু মানিকে বনোৱা সাপৰ মাথাটো ইয়াতে আছে। আৰু মানে মানিক ভাই সাপৰ মাথা বনোৱাটো ইয়াতে আছে বুলি কয় আমাৰ মিস্ত্ৰী। এয়া আৰু মাদেৱ গাইজ, অলপ কি আছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম অলপ। আমাৰ আৰু মন্দিৰৰ ভিতৰত নাম আৰম্ভ কৰিছে গাঁৱৰে মহিলাসকলে গাইজ। কি দেখা পাওঁ সকলো দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক গাইজ। মন্দিৰৰ কাষতে আছে আমাৰ বঢ়িয়াকৈ নদী আছে। মন্দিৰ মানে কি ঘাটৰ নদীটো আছে, অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু এইফালে আছে দলংখন, আৰু এইফালে পাৰ্কৰ নিচিনা বনাই থৈ দিছে অলপ কিবা কিবি গাইজ। অলপ ইফালে মানে বহিব পৰাকৈ আছে আৰু না আছে। এইখিনি নদীখিনি পানী অলপ নাযাওঁ আমি, অলপ এনেই দেখুৱাইছোঁ আপোনালোকক। মানে কি মন্দিৰৰ কাষত কি আছে বুলি ক'লে এইটো মন্দিৰ হ'ল আমাৰ। মানে কিবা কিবি বনোৱা চলি আছে। মই কেতিয়া অহাৰ লগে লগে অলপ দেখা পাইছিলোঁ, হ'লেও যাই চাওঁ কি বনাই আছে, অলপ কথা পাতোঁ, হয় নে গাইজ। ভিডিঅ'টো ভাল লাগিছিলে লাইক এটা কৰিবলৈ। জীৱন অলপ খিচাৰি বনোৱা হৈ আছে নেকি, ৰাইজক খুওৱা হ'ব পিছত, সেইকাৰণে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভালে বেঞ্চ চেঞ্চ বনাই থৈ দিছোঁ, মানে খিচাৰি বনোৱা হ'ব আৰু না পিছত। ভালে ৰেডি হৈ আছে। সন্ধিয়ামান আহিলে আপোনালোকে খিচাৰি খাই যাব পাৰিব। আইতাহঁতে মানে কাম কৰি আছে ন, ইফালে আছে। আপোনালোকক এনেই দেখুৱাই দিলোঁ। সন্ধিয়া যদি আহে আপোনালোকে নিশ্চয় খিচাৰি খাব পাব। এতিয়া আমি যাওঁ, আমাৰ বেছি টাইম নাই, বেলেগতে যাম আমি নিশ্চয়। সেইকাৰণে অলপ দেখুৱাই দিলোঁ আপোনালোকক। বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা
আমি আহি পালোঁ মানে সেইটো কি বুলি কয় এইটো দলঙৰ কাষত আহি পাই মানে আমাৰ মানিক ভাই ইয়াতে বোলে এনে কাম কৰি পেলাই এইটো আমাৰ দান পাত্ৰটো বনাইছে নতুনকৈ সেইকাৰণে মানে যাতে মানিক ভাই বনাইছেতো নতুন আমি যাত্ৰা কৰিব লাগিব হয়নে নহয় গাইজ কওকচোন যাত্ৰা আগতে কৰিছে চাগে ফিটা চিটা কাটিছে হ'লেও আমি মানে আহিলোঁ প্ৰথমতে গাইজ এইটো চাওক আপোনালোকে যদি আহে এইটো ব্ৰিজেদি যদি আহে আপোনালোকে ইয়াতে 10 টকা 20 টকা বলে বাবাৰ নামত অলপ দি যাব আৰু না এতিয়া আমি যাওঁ গাঁৱৰ মন্দিৰ দেখুৱাও অলপ কেনেকুৱা হৈ আছে হয়নে নহয় গাইজ কওকচোন ভিডিঅ'টো ইমান লাম্ভা নকৰোঁ তথাপিতো চাওঁ কিমানমান হৈ যায় হ'লেও যদি গাইজ আপোনালোকে ভিডিঅ'টো চাই অলপমান ভাল লাগি আছে না নিশ্চয় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাই আছে ভোলে বাবাৰ নামত এটা লাইক কৰিব নিশ্চয় ছাবস্ক্ৰাইবো কৰিব